নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টো ডাইৰেক্ট লিট্ৰিঙৰ পৰা আৰম্ভ কৰিলোঁ। লিট্ৰিঙৰ পৰা এইভাবে আৰম্ভ কৰিলোঁ, এনেকুৱা ধৰণৰ লিট্ৰিং যদি আপোনালোকক 200 টকা লাগে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনালোকে A to Z ধুনীয়াকৈ বুজি পাব। বন্ধুসকল, এই লিট্ৰিঙৰ টপিকত মই প্ৰায় আজি 2 বছৰৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ আৰু তাতে টাইটেল লিখিছিলোঁ যে 200 টকা দিয়ক আৰু লিট্ৰিং এটা লওক বুলি কেনে। সেইটো ভিডিঅ' বহুত ভাইৰেল হৈছিলে আৰু বহুতে দেখা পাইছে আৰু বহুতে দেখা পোৱা নাই। আৰু যিসকলে দেখা পোৱা নাই, ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে চাই ধুনীয়াকৈ মই বুজাই দি আছোঁ। বন্ধুসকল, নলবাৰীৰ পৰা 5-6জনমান ল'ৰা আহিছিল আমাৰ এইখিনি এৰিয়াত। সিহঁতে লিট্ৰিং অনলাইন কৰিছিল আৰু অনলাইনৰ নামত সিহঁতে 200 টকা লৈছিল। সেইকাৰণে মই এই ভিডিঅ'টো বনাইছিলোঁ। এইটো সম্পূৰ্ণভাৱে ফেক হয় বন্ধুসকল। সেইদিনা মোৰ ভিডিঅ' বনোৱা মেইন উদ্দেশ্যটো আছিল যে প্ৰায়ে যিমান অনলাইন কৰিছে সকলোৱে দুখীয়া ঘৰৰ হয়। সকলোৱে দুখীয়া ঘৰৰ হয়, 200 টকা দিছে। তাৰমানে মই অলৰেডি জানো, সেইকাৰণে মোৰ বহুত দুখ লাগিছে, সেইকাৰণে সেই ভিডিঅ'টো বনাইছোঁ। কাৰণ দুখীয়াৰ কাৰণে 200 টকাটো বহুত এটা ডাঙৰ এমাউণ্ট হয়। হয়তো ধনী ঘৰৰ কাৰণে নহ'ব পাৰে, কিন্তু দুখীয়া ঘৰৰ কাৰণে সেইটো 200 টকাটো বহুত এটা ডাঙৰ এমাউণ্ট। কাৰণ মই এজন দুখীয়া ঘৰৰে ল'ৰা হয়। কাৰণ সিহঁতে 200 টকাৰ কাৰণে দিনটো হাজিৰা কৰিব লাগে, তাৰপিছতহে 200 টকা পায়। তো ভাবি চাওক বন্ধুসকল, সিহঁতে নাখাই নলয় হ'লেও সেই 200 টকাটো কিবা এটা আশাত দিছে। কিন্তু আজি প্ৰায় 2 বছৰ হৈ গ'ল, কোন এজনে পাইছে লিট্ৰিং? কোনো পোৱা নাই। এতিয়া মই সিহঁতক ক'ব বিচাৰিম, যিসকলে অনলাইন কৰিব আহিছিল, 200 টকা বহুত এটা ডাঙৰ এমাউণ্ট হয় দুখীয়াৰ কাৰণে। আপোনালোকে এবাৰ ভাবি চাব। হয়, মানি ল'লোঁ হয়, যদি আপোনালোকে কষ্টৰ নামত যদি 20-30 টকা ল'লে হয়। তো বন্ধুসকল, এইবোৰ ফাল্টু কামৰ পৰা আপোনালোকে বাচি থাকিব। এইটো সম্পূৰ্ণভাৱে ফেক হয়। আৰু আপোনালোকৰ কিবা যদি জানিব লগা থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট আকৌ ভিডিঅ' বনাবলৈ মই চেষ্টা কৰিম। ধন্যবাদ।